চৰকাৰ থাকিলেহে গ্ৰান্টি দিব পাৰে। চৰকাৰ থাকিলেহে উন্নয়নমূলকৰ কামবিলাকক কৰিব পাৰে। তেওঁলোকৰ চৰকাৰে নাই। দিল্লীত তেওঁলোকৰ চৰকাৰ আছে, মাত্ৰ 40জন MP আছে। আৰু অসমতো চৰকাৰ নাই। কাৰ্বি আংলং অট'নমাছ কাউন্সিলটোতো কংগ্ৰেছৰ চৰকাৰ আছে নেকি? চৰকাৰ থাকিলে সেইবিলাকক গ্ৰান্টি দিব। গ্ৰান্টি বস্তুটো কি বস্তু মই বুজি পোৱা নাই। এতিয়ালৈকে এনেই মানুহে এইটোতো মানুহে অপপ্ৰচাৰ কৰিছে আৰু নিজৰ ৰাজনীতি যেনে স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সেইটো তেওঁলোকে সেইটো প্ৰচাৰ কৰিছে। ইয়াত বহুতো সমস্যা আছে। ইয়াত লোকেল MLC তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল EM প্ৰদীপ ৰংপি ডাঙৰীয়া সকলো লগত লৈ ইয়াত কাম কৰি আছে। আৰু ইয়াত বিশেষকৈ ইয়াত বৰ্ডাৰ সমস্যা আছে। সেই বৰ্ডাৰ সমস্যাটো আমি মেঘালয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছে, যাতে পাৰ্লিমেণ্ট যাতে চলিউশ্যন হয় সেইটো। আৰু ইয়াত স্থায়ী সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু হাভাঙতে আমি চাব ডিভিজন বনাবৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আলোচনা কৰি আছোঁ।